Good afternoon everyone. আজি মই এইটো ভিডিঅ'ত ক্লাছ 12 ফৰ ফ্লামিংগো ইংৰাজী কিতাপখনৰ এখন কবিতা পঢ়াইছোঁ যিখন হ'ল My Mother at 66. The poem has been written by কমলা দাস. মই প্ৰতিটো লাইনে ধুনীয়াকৈ এক্সপ্লেইন কৰি দিছোঁ লগতে ডিফিকাল্ট ৱৰ্ডবোৰৰ মিনিংবোৰ বুজাই দিছোঁ তোমালোকে জাস্ট মনোযোগৰে শুনিবা আৰু লগতে কৈ দিছোঁ যদি তোমালোকে ভিডিঅ'খনৰ পৰা উপকৃত হোৱা তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে তোমালোকৰ বাবে বনোৱা ভিডিঅ'বোৰ তোমালোকৰ ওচৰলৈ সোনকালে আহি যায় তেনেহলে জাস্ট তোমালোকে মনোযোগৰে শুনিবা মই এটা ষ্টাৰ্ট কৰিছোঁ দেই কবিতাখনৰ টাইটেলটো হ'ল My Mother at 66 অৰ্থাৎ কবিজনীৰ মাকৰ বয়স হ'ল 66 আৰু তেখেতৰ মাকৰ বয়সৰ ওপৰত ভিত্তি কৰি পেলাই কবিজনীয়ে কবিতাখন ৰচনা কৰিছে তো মই এতিয়া শৰ্ট সামাৰিখিনি তোমালোকক কৈ দি আছোঁ তোমালোকে মনোযোগৰে শুনিবা তাৰ পিছত মই লাইন বাই লাইন তোমালোকক বুজাই দি আছোঁ শৰ্ট সামাৰিখিনি হ'ল কবিজনীয়ে এই সময়ত তেখেতৰ মাকক এখন গাড়ীত লৈ পেলাই কোচিন এয়াৰপৰ্টলৈ যাত্ৰা কৰি আছিল তো যাত্ৰা কৰি থকা সময়ত কবিজনীয়ে তেখেতৰ মাকক গাড়ীৰ ভিতৰত যেনেকৈ অৱস্থাত দেখিছিল গোটেইখিনি অৱস্থা তেখেতে কবিতাখনৰ মাজেৰে আমালোকক বৰ্ণনা কৰিছে আৰু লগতে কবিজনীয়ে গাড়ীখনৰ ভিতৰৰ পৰা হঠাতে যেতিয়া বাহিৰৰ দৃশ্যখিনি চাইছিল তেতিয়া বাহিৰৰ দৃশ্যখিনি চোৱাৰ পিছত তেখেতৰ মনত যিখিনি ধাৰণা বা কল্পনা আহিছিল সেইখিনিও আমালোকক কবিতাখনৰ মাজেৰে বৰ্ণনা কৰিছে ওকে প্ৰথম লাইনটো হ'ল ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্নিং আই চ মাই মাদাৰ বিসাইড মি বিসাইড শব্দটোৰ অৰ্থ হৈছে কাষত ড্ৰাইভিং শব্দটোৱেদি আমি এইখিনিয়ে বুজিব পাৰিলোঁ যে কবিজনীয়ে নিজে নিজৰ গাড়ীখন ড্ৰাইভ কৰি আছিল তো ইয়াত আমি বুজিব পাৰিলোঁ লাষ্ট ফ্ৰাইডেৰ মৰ্নিঙৰ সময়ছোৱাত কবিজনীয়ে তেখেতৰ পেৰেণ্টছৰ ঘৰৰ পৰা কোচিনলৈ যাত্ৰা কৰি আছিল আৰু তেতিয়া আমি এইখিনিও বুজিব পাৰিলোঁ যে তেখেতৰ গাড়ীখনত তেখেতৰ ওচৰতে তেখেতৰ মাজনীও আছিল Doze, open-mouthed, her face ashamed like that of a corpse and realized with pain. Doze শব্দটোৰ অৰ্থ হৈছে sleep slightly that means light sleep open-mouthed অৰ্থাৎ খুলি ৰখা মুখখন ashen শব্দটোৰ অৰ্থ হৈছে ছাই অৰ্থাৎ জুয়ে যেতিয়া কোনো বস্তুক পুৰি দিয়াৰ পিছত অৱশেষ যিখিনি থাকি যায় সেইখিনিকে আশ বা ashen বুলি কোৱা হয় and corpse শব্দটোৰ অৰ্থ হৈছে dead body ওকে তো এই দুটা লাইনৰ জৰিয়তে কবিজনীয়ে গাড়ীত বহি থকা তেখেতৰ মাকৰ বিষয়ে বৰ্ণনা দিছে এনেকৈ কৈছে ডোজ দ্যাট মিন্স তেখেতৰ মা স্লাইড স্লিপত বহি আছিল দ্যাট মিন্স অলপ নিদ্ৰাত বহি আছিল চকু দুটা বন্ধ কৰি পেলাই গাড়ীখনতে বহি আছিল তাৰ পিছত কৈছে ওপেন মাউথেড আৰু লগতে তেখেতৰ মাৰ মুখখন খোলা আছিল ওপেন আছিল কিন্তু চকু দুটা বন্ধ আছিল হার ফেস আৰু তাইৰ মুখখন আশেন হৈ পৰিছে অৰ্থাৎ ছাইৰ দৰে হৈ পৰিছে তো কবিজনীয়ে তেখেতৰ মাকৰ মুখখন ছাইৰ দৰে হৈ গৈছে এনেকুৱা কিয় কৈছে কাৰণ ছাই হ'ল এটা নিৰ্জীৱ আৰু বৰণহীন বস্তু ঠিক তেনেকৈ কবিজনীয়ে যেতিয়া তেখেতৰ মাক দেখিছিল তেখেতৰ মাকৰ মুখখনত কোনো বৰণে না আছিল কোনো ৰং না আছিল দ্যাট মিন্স শুকি যোৱাৰ নিচিনা আছিল অৰ্থাৎ তেখেতৰ মাকৰ শৰীৰত হয়তো তেজ নোহোৱা হৈ গৈছে তো কবিজনীয়ে তেখেতৰ মাৰ এনেকুৱা অৱস্থা দেখি পেলাই কবিজনীৰ মনত এটা নেগেটিভ থিংকিং আহিছে সেইটো কি হ'ল কবিজনীয়ে তেখেতৰ মাকক এটা ডেড বডিৰ লগত তুলনা কৰিছে আৰু লগতে কবিজনীৰ মনটো দুখ কষ্ট বেদনা আদিৰে পৰিপূৰ্ণ হৈ পৰিছে তো কবিজনীয়ে তেখেতৰ নেগেটিভ থিংকিঙৰ মাজেৰে আমালোকক এইখিনিয়ে স্পষ্ট কৰি দিবলৈ যত্ন কৰিছে যে আমাৰ যিমানেই প্ৰিয় ব্যক্তি নহওক কিয় সময়ৰ সোঁতত সেই প্ৰিয় ব্যক্তিজনৰ শেষ সময়খিনি কাষ চাপি আহে আৰু অৱশেষত সেই ব্যক্তিজন যে আমালোকক বা পৃথিৱীখন এৰি থৈ পেলাই গুচি যাব লাগিব সেই সঁচা কথাটো আমালোকৰ চিন্তাত অহাটো খুবেই স্বাভাৱিক that she thought away and looked but soon put that thought away অৰ্থাৎ লেখিকা গৰাকীয়ে তাইৰ মাকক এনেকৈ চাইছিল আৰু এনেকুৱা ধৰণৰ চিন্তা ধাৰণাখিনি তেখেতৰ মনত আনিছিল কিন্তু এটা সময়ত তেখেতৰ চিন্তাখিনি আঁতৰত লৈ গৈছিল অৰ্থাৎ গাড়ীৰ ভিতৰৰ পৰিৱেশৰ পৰা বাহিৰৰ পৰিৱেশলৈ গৈছিল আৰু এনেকৈ কৈছিল and looked out at young trees sprinting the merry children spilling out of their homes spilling শব্দটোৰ অৰ্থ হৈছে মুভিং আউট দ্যাট মিন্স বাহিৰলৈ ওলাই অহা আৰু স্প্ৰিণ্টিং শব্দটোৰ অৰ্থ হৈছে বেগেৰে দৌৰা তো ইয়াত আমি কি বুজিব পাৰিলোঁ কবিজনীয়ে যেতিয়াই গাড়ীখনৰ পৰা বাহিৰৰ দৃশ্যলৈ চকুটো লৈ গৈছিল তেতিয়া তেখেতে প্ৰথম অৱস্থাত দেখিছিল যে ইয়াং ট্ৰিজ স্প্ৰিণ্টিং দ্যাট মিন্স ইয়াং গছবোৰ দৌৰি আছে দৌৰি থকা কিয় কৈছে
কাৰণ আমি সকলোৱে জানো যে যেতিয়া আমি চলন্ত গাড়ীৰ পৰা বাহিৰৰ দৃশ্যখিনি পৰ্যবেক্ষণ কৰোঁ তেতিয়া আমি দেখা পাওঁ বাহিৰত থকা সকলোখিনি বস্তুৱে আমাৰ পিছফাললৈ দৌৰি আছে সেইকাৰণে কবিয়ে কৈছে যে দ্য য়াং ট্ৰিজ স্প্ৰিণ্টিং আৰু ইয়াত কবিজনীয়ে স্প্ৰিণ্টিং আৰু ইয়াত কবিজনীয়ে য়াং শব্দটোৱেদি এটা ডিপ অৰ্থ প্ৰকাশ কৰিব বিচাৰিছে যেনে তেখেতৰ গাড়ীৰ ভিতৰত থকা তেখেতৰ মাজনীক দেখি পেলাই কবিজনীয়ে এটা ডেড বডিৰ লগত তুলনা কৰিছে ঠিক তেতিয়াই যেতিয়া কবিজনীয়ে বাহিৰৰ দৃশ্যখিনি চাইছিল তেতিয়া য়াং ট্ৰিবোৰ দেখিছিল আৰু য়াং শব্দটোৱেদি কবিয়ে তেখেতৰ মাৰ য়াং থকাৰ সময়ছোৱাৰ কথা মনত পেলাইছে কাৰণ তেখেতৰ মা যেতিয়া য়াং আছিল তেতিয়া হয়তো এই গছবোৰৰ নিচিনাকৈ দৌৰিব পাৰিছিল বা চলিব পাৰিছিল কিন্তু কবিজনীৰ মা এতিয়া আগৰ নিচিনাকৈ চলিব নোৱাৰে তেখেতে এতিয়া লাইক আ ডেড বডি এইখিনি চিন্তা কৰি পেলাই কবিজনীয়ে শোক আৰু দুখ প্ৰকাশ কৰিছে আৰু লগতে আমালোকক ইংগিত দিব বিচাৰিছে যে সময়ৰ সোঁতত যিকোনো বস্তু নিজৰ শেষ সময়লৈ আহিব লগা হয় তাৰ পিছত লেখিকাই কৈছে দি মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ মেৰি শব্দটোৰ অৰ্থ হৈছে আনন্দ বা উল্লাস কবিজনীয়ে তাৰ পিছত পৰ্যবেক্ষণ কৰিলে যে তাত হয়তো কেইজনমান ল'ৰা ছোৱালীয়ে নিজৰ ঘৰৰ পৰা দৌৰি দৌৰি বাহিৰলৈ ওলাই আহি আছিল আৰু সিহঁতে নিজৰ কাৰ্যত বা নিজৰ খেল ধেমালিত ব্যস্ত হৈ পৰিছিল কোনোবাই খেল খেলি আছিল আৰু কোনোবাই নিজৰ কাৰ্যত ব্যস্ত হৈ আছিল অৰ্থাৎ সকলোৱে আনন্দৰে সময়খিনি অতিবাহিত কৰিছিল তো এইটো দৃশ্যৰ জৰিয়তে কবিজনীয়ে পুনৰ এবাৰ আমালোকক তেখেতৰ মাৰ ইয়ং সময়ৰ কথা আমালোকক বুজাই দিবলৈ চেষ্টা কৰিছে যে তেখেতৰ মা যেতিয়া এনেকুৱা ল'ৰা ছোৱালীৰ নিচিনা আছিল তেখেতৰ মাও হয়তো এনেকুৱা ধৰণৰ খেল ধেমালি বা আনন্দ উল্লাসেৰে মাজেৰে সময়খিনি অতিবাহিত কৰিছিল কিন্তু সময়ৰ সোঁতত তেখেতৰ মাৰো তেনেকুৱা অৱস্থাত নাই এতিয়া এটা ডেড বডিৰ নিচিনাহে হৈ পৰিছে আৰু লগতে কবিজনীয়ে তেখেতৰ মনত থকা দুখ কষ্ট বেদনা এইখিনিও প্ৰকাশ কৰিছে আৰু সময় যে সৰ্বশক্তিমান সেইখিনিও ইংগিত দিব বিচাৰিছে নেক্সট লাইন বাট আফটাৰ দ্য এয়াৰপৰ্ট সিকিউৰিটি চেক ষ্টাণ্ডিং আ ফিউ ইয়াৰ্ছ এৱে অৰ্থাৎ লেখিকা আৰু তেখেতৰ মা এতিয়া কোচিং এয়াৰপৰ্টলৈ আহি পালে আৰু যেতিয়া সিহঁতৰ সিকিউৰিটি চেকখিনি হৈ আছিল তেতিয়া লেখিকাই তেখেতৰ মাৰ পৰা অলপ আঁতৰত থিয় দি আছিল তাৰপিছত কি হ'ল I looked again at her, one pale as a late winter's moon and felt that old familiar ache. লেখিকাই তেখেতৰ মাকক পুনৰ এবাৰ দেখিলে আৰু দেখা পালে যে one pale one শব্দটোৰ অৰ্থ হৈছে পাণ্ডু বৰ্ণ that means faint বা pale আৰু pale শব্দটোৰ অৰ্থ হৈছে অনুজ্জ্বল বা ডিম তেখেতৰ মুখৰ বৰ্ণখিনি এনেকুৱা হৈ গৈছিল অৰ্থাৎ তেখেতৰ মাকৰ মুখৰ বৰ্ণখিনিয়ে এইখিনিয়ে বুজাই দিয়ে যে হয়তো তেখেতৰ মা যথেষ্ট দুৰ্বল হৈ পৰিছে নহলে তেখেতৰ মাৰ শৰীৰৰ তেজ নোহোৱাই গৈছে আৰু লগতে লেখিকাই তেখেতৰ মাক লেট উইন্টাৰ মুনৰ লগত তুলনা কৰিছে লেট উইন্টাৰ্ছ মুন এইখিনিৰ অৰ্থ হ'ল শীতকালত যেতিয়া আমি ৰাতি আকাশত চন্দ্ৰটো দেখো তেতিয়া আমি দেখা পাম যে চন্দ্ৰটোৰ উজ্জ্বলতাখিনি কমি আহে দ্যাট মিন্স অনুজ্জ্বলখিনি বেছি হৈ যায় আমি সকলোৱে জানো যে চন্দ্ৰৰ ব্ৰাইটনেছখিনি যথেষ্ট বেছি আছে কিন্তু শীতকালত কিন্তু চন্দ্ৰৰ উজ্জ্বলতাখিনি কমি যায় ঠিক সেই চন্দ্ৰৰ লগত তেখেতৰ মাকৰ মুখখনৰ বৰ্ণ তুলনা কৰিছে যে তেখেতৰ মাকৰ মুখখন উইন্টাৰ মুনৰ দৰে হৈ পৰিছে and felt that old familiar ache তো কবিজনীয়ে তেখেতৰ মাকৰ এনেকুৱা অৱস্থা দেখি পেলাই তেখেতৰ অন্তৰত যথেষ্ট দুখ বেদনা বা কষ্ট অনুভৱ কৰিছে আৰু কৈছে মাই চাইল্ডহুড স্পিয়াৰ ইয়াৰ অৰ্থ হ'ল কবিজনীয়ে ক'ব বিচাৰিছে যে যদি কোনোবা এজনী ল'ৰা বা ছোৱালীয়ে তেখেতৰ নিজৰ মাক হেৰুৱাব লগা হয় তেতিয়া তেখেতৰ যে কিমান দুখ কিমান যে ভয় সেই ল'ৰা ছোৱালীজনেহে ভালদৰে বুজিব পাৰিব ঠিক তেনেকৈ কবিজনীয়েও কৈছে যে তেখেতে তেখেতৰ মাকক হেৰুৱাৰ যিখিনি ভয় যিখিনি আতংক সেইখিনি অনুভৱ কৰি আছে বাট অল আই সেড ৱাজ সি ইউ সুন আম্মা দ্যাট মিন্স কবিজনীয়ে যদিও বুজিব পাৰিছে যে তেখেতৰ মাৰ বয়স হৈ গৈছে 66 হৈছে গতিকে যিকোনো মুহূৰ্তত পৃথিৱীখন এৰিব পাৰে বা কবিজনীয়ে যদিও তেখেতৰ মাক হেৰুৱাৰ ভয়খিনি মনত অনুভৱ কৰি আছে তথাপিও নিজকে শক্তিশালী কৰাৰ কাৰণে বা নিজৰ মাক সাহস দিয়াৰ কাৰণে কবিজনীয়ে কৈছে সি ইউ সুন আম্মা দ্যাট মিন্স যে আম্মা আপোনাৰ লগত অতি সোনকালে দেখা হ'ব আৰু অৱশেষত ক'লে অল আই ডিড ৱাজ স্মাইল অৰ্থাৎ কবিজনীয়ে তেখেতৰ মাক বিদায় যেতিয়া জনাইছিল তেতিয়া কবিজনীয়ে হাঁহি মুখেৰে তেখেতৰ মাক বিদায় জনাইছিল তেতিয়া
কবিজনীয়ে তেখেতৰ মাকক হাঁহি মুখেৰে বিদায় জনাইছিল যদিও কবিজনীৰ মনত তেখেতৰ মাক হেৰুৱাৰ ভয়খিনি আছিল যদিও কবিজনীয়ে জানিছিল যে তেখেতৰ মাকৰ বয়স হৈছে গতিকে যিকোনো সময় পৃথিৱীখনৰ পৰা বিদায় ল'ব পাৰে তথাপিও নিজকে নিজৰ মনৰ দুখ বেদনাখিনি বান্ধি ৰাখি পেলাই নিজকে সান্তনা দিয়াৰ কাৰণে আৰু নিজৰ মাকক উৎসাহিত কৰাৰ কাৰণে কবিয়ে এইখিনি হাঁহি দেখুৱাৰ কাৰণেহে হাঁহিছিল ওকে কবিতাখন ইয়াতে সমাপ্ত হল এতিয়া মই কবিজনীয়ে কবিতাখনত ব্যৱহাৰ কৰা পয়েটিক ডিভাইচসমূহৰ বিষয়ে আলোচনা কৰিছো তোমালোকে জাস্ট মনোযোগৰে শুনিবা ইয়াত এটা লাইন লিখিছে লাইক দ্যাট অফ আ কৰ্পছ অৰ্থাৎ কবিজনীয়ে তেখেতৰ মাকৰ মুখমণ্ডলখন দেখি পেলাই এটা ডেড বডিৰ লগত তেখেতৰ মাকক তুলনা কৰিছে অৰ্থাৎ ইয়াত কবিজনীয়ে সিমিলি ইউজ কৰিছে সিমিলি কি হয় যেতিয়া কবিসকলে কবিতাত কোনো এটা বস্তুৰ লগত আন এটা বস্তু কম্পেয়াৰ কৰে বা তুলনা কৰে তেতিয়া সিমিলি ব্যৱহাৰ হয় বুলি কোৱা হয় আৰু কবিসকলে সাধাৰণতে সিমিলি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত লাইক এজ এনেকুৱা ধৰণৰ শব্দ বা ওয়াৰ্ডবোৰ ব্যৱহাৰ কৰে নেক্সট পয়েটিক ডিভাইচেছ আমি এই লাইনটোত খুঁজি পাওঁ অৰ্থাৎ কবিজনীয়ে ব্যৱহাৰ কৰিছে যেনে লুকড আউট এট ইয়াং ট্ৰিজ স্প্ৰিণ্টিং অৰ্থাৎ কবিজনীয়ে ইয়াত কৈছে যে গছবোৰ দৌৰি আছে ইয়াত কবিজনীয়ে পাৰ্চনিফিকেশ্যনৰ ব্যৱহাৰ কৰিছে পাৰ্চনিফিকেশ্যন কি হয় যেতিয়া কবিসকলে কবিতাত ইনএনিমেট বস্তুক এনিমেটৰ নিচিনাকৈ ট্ৰিট কৰে তেতিয়া তাত পাৰ্চনিফিকেশ্যন ব্যৱহাৰ হোৱা বুলি কোৱা হয় যেনে ইয়াত কবিজনীয়ে গছবোৰক দৌৰি থকা কথা কৈছে আসলতে গছটো দৌৰিব নোৱাৰে আমি সকলোৱে জানো কিন্তু বতাহ বলিলে লৰচৰ কৰিব পাৰে সেইকাৰণে ইয়াত পাৰ্চনিফিকেশ্যন ব্যৱহাৰ হৈছে বুলি কোৱা হয় কবিজনীয়ে ব্যৱহাৰ কৰা নেক্সট পয়েটিক ডিভাইচেছ আমি এইটো লাইনত পাওঁ এজ আ লেট উইণ্টাৰ্ছ মুন অৰ্থাৎ কবিজনীয়ে ইয়াত সিমিলি ইউজ কৰিছে কবিজনীয়ে তেখেতৰ মাক মুনৰ লগত তুলনা কৰিছে অৰ্থাৎ লেট উইণ্টাৰ্ছ মুনৰ লগত তুলনা কৰিছে তো ইয়াত সিমিলি ইউজ হোৱা বুলি কোৱা হৈছে আৰু কবিতাখনত কোনো ধৰণৰ ৰাইম স্কিম ব্যৱহাৰ হোৱা নাই তো এইখিনি হ'ল কবিতাখনত পয়েটিক ডিভাইচেছ হেজ বিন ইউজড বাই দি পয়েট তো আশা কৰিছোঁ তোমালোকে কবিতাখন ধুনীয়াকৈ বুজিব পাৰিছা তো আজিলৈকে এইখিনিয়ে নেক্সট ভিডিঅ'ত আকৌ কথা পাতিম থ্যাংক ইউ হ্যাভ আ গুড ডে